অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত মহানগৰীৰ ৰাজপথত নামিল পুৰুষ মহিলা যুৱক যুৱতী কন্দুৱা গেছ প্ৰয়োগ কৰি লাঠিচালনা কৰিও আৰক্ষীয়ে প্ৰতিহত কৰিব পৰা নাই আন্দোলনকাৰীৰ সোধ আন্দোলনকাৰীৰ স্পষ্ট মত যে কোনো পথে মনা নহ'ব ডিফু মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি নিযুক্তিৰ সন্দৰ্ভত কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল নিযুক্তিৰ ক্ষেত্ৰত কাৰ্বি আংলং সাহিত্য পৰিষদক কৰ্তৃত্ব দিবৰ বাবে ইতিমধ্যে নীতিগত কাৰ্য সম্পাদন অব্যাহত ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত কেব বিৰোধী প্ৰতিবাদেৰে সন্ধিয়া ডিফুৰ ৰাজপথেৰে সমদল নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ চৰকাৰৰ ষড়যন্ত্ৰক আৰু সহ্য কৰি থকা নহ'ব নহ'লে বিপন্ন হ'ব অসমৰ অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত ঘৰৰ পৰা ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ পুৰুষ মহিলা যুৱক যুৱতী তথা ছাত্ৰ ছাত্ৰীসকল এই আন্দোলনকাৰী স্পষ্ট মত কেব কোনো পথে মানি লোৱা নহ'ব সমগ্ৰ অসম বিজেপি চৰকাৰক লৈ হাই হাই কৰি উঠিছে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ মনৰ আৱেগক গুৰুত্ব নিদিয়াকৈ কেন্দ্ৰই জাপি দিবলৈ ওলাইছে নাগৰিকত্ব সংশোধনী বিধেয়ক এই লৈ বিগত বহু সময়ৰ পৰা বিভিন্ন দল সংগঠনে কেবৰ বিৰোধিতা কৰি আহিলেও ইতিমধ্যে লোকসভাত গৃহীত কৰিছে এক প্ৰকাৰ কেবক জোৰকৈ মনাব লৈছে কেন্দ্ৰ চৰকাৰে এতিয়া ৰাজ্যসভাত এই বিধেয়ক গৃহীত হৈ যোৱাৰ লগে লগে বাংলাদেশীয়ে চিৰদিনৰ বাবে নিৰাপত্তা পাই যাব অসমত এই দৃশ্য গুৱাহাটী মহানগৰীৰ হাজাৰ হাজাৰ পুৰুষ তথা মহিলা সংগ্ৰামীয়ে পুলিচৰ লাঠি কন্দুৱা গেছ আদি একোলৈকে কেৰেপ কৰা নাই গণেশগুৰি ফ্লাইঅভাৰৰ পৰা ডাউন টাউনলৈকে আন্দোলনকাৰীৰ লানি নিচিগা ভিৰ চাওঁতে চাওঁতে নিৰাপত্তাৰক্ষীৰ সংখ্যাতকৈ বৃদ্ধি পাইছে কেইবাশ গুণা সংগ্ৰামীৰ সংখ্যা জুয়ে পুৰি হাত পোৱা অৱস্থা এতিয়া অসমবাসীৰ বাবে সেয়ে কৰা নহ'লে মৰা এনে ভাৱত নামি পৰিছে অসমবাসীয়ে জাতিধ্বংসী কেব বিৰোধী সংগ্ৰামত কেন্দ্ৰই বিশাল অসমবাসীৰ এই আৱেগক সন্মত দিবনে অৰুণ লেখে ৰিপৰ্ট কাপ নিউজ ডিফু মেডিকেল কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি নিযুক্তিৰ সন্দৰ্ভত সোমবাৰে কাৰ্বি ছাত্ৰ সন্থাৰ সংবাদমেল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত কাৰ্বি সাহিত্য পৰিষদক কৰ্তৃত্ব দিয়াৰ বাবে ইতিমধ্যে নীতিগত কাৰ্য প্ৰক্ৰিয়া কৰি থকা বুলি কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্ব বৰ্গই সংবাদ মাধ্যমৰ আগত সদৰি কৰি কয় যে এই কথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে দিছপুৰত হোৱা আলোচনা মৰ্মে জানিবলৈ দিয়া বুলি কয় যিটো সময়ত কেবৰ বিৰোধিতাৰে সমগ্ৰ অসম জ্বলি আছে নিজৰ অস্তিত্ব সংগ্ৰামত নামিবলগীয়া হৈছে কেব বিৰোধী যুঁজৰ সমান্তৰালকৈ কাৰ্বি আংলংবাসী ৰাইজে যুঁজিবলগীয়া হৈছে ডিফু মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি নিযুক্তিক লৈ যুঁজিবলগীয়া হৈছে অন্য এক যুঁজ নিজৰ চোতালৰ আগতে স্থাপিত মেডিকেল কলেজত জিলাবাসীৰ প্ৰাৰ্থীক বঞ্চিত কৰি বহিজিলাত প্ৰাৰ্থীক নিযুক্তি দিয়াত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে এই কাৰ্যৰ প্ৰতিবাদ আৰু 100% খিলঞ্জীয়া জনগোষ্ঠীয় প্ৰাৰ্থীৰ নিযুক্তি দিয়াৰ দাবীত কেএছৰ নেতৃত্বত জিলাখনৰ বিভিন্ন দল সংগঠনে যোৱা 2 ডিচেম্বৰৰ পৰা চেমছন সিং ইংতি স্মাৰক উদ্যানত অনিৰ্দিষ্ট ধৰ্ণা কাৰ্যসূচী পালন কৰে এই অনিৰ্দিষ্ট ধৰ্ণা কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যই নিযুক্তিৰ সন্দৰ্ভত সংগ্ৰামী নেতৃত্ব বৰ্গৰে আলোচনাত বহে কিন্তু আলোচনা সন্তোষজনক নোহোৱাত পুনৰ অনিৰ্দিষ্ট সংগ্ৰামত বহে যদিও পৰৱৰ্তী সময়ত স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনৰ নেতৃত্ব বৰ্গৰ এই সন্দৰ্ভত আলোচনাৰ বাবে আমন্ত্ৰণ জনায় আৰু দিছপুৰত আলোচনা হোৱা মৰ্মে কেএছে নেতা বিজয় বেয়ে এক সংবাদমেল আয়োজন কৰি মন্ত্ৰীগৰাকীৰে হোৱা আলোচনাৰ বিষয়ে সংবাদমেল যোগে ৰাইজক এইদৰে অৱগত কৰে
ষ্টকছৰ পৰা যিটো ৰেজাল্টটো ওলাইছে সেই ৰেজাল্টৰ ওপৰত আমি ইয়াত মতা হৈছে আৰু সেই ৰেজাল্ট ফলটো এইটোৱে হৈছে যে ইয়াত 100%ৰ ভিতৰত যিটো 44% যিটো ৰষ্টাৰ যিটো ৰিজাৰ্ভেশ্যনত পৰা কাটি পেলাই যিটো 56% যিটো বাকী আছে সেই বাকী থকা যিটো ৰিজাৰ্ভেশ্যন যিটো খালীটো মানে 90 to 95% ইয়াৰ যিটো লোকেলিটি কেণ্ডিডেটবিলাককে দিয়া হ'ব বুলি আমাৰ মিনিষ্টাৰ ছাৰে আশ্বাস দিছে আৰু সেইটো আশ্বাস ওপৰত আমি বৰ্তমানলৈকে এটা যিটো বিশ্বাস আৰু আমাৰ তেখেতৰ ওপৰত যিটো এটা কমিটমেণ্ট ৰাখিব বুলি এটা আশ্বাস থাকি পেলাই বৰ্তমানলৈকে আমাৰ যিটো জীৱন চিচনটো বৰ্তমানলৈকে আমি ষ্টপ কৰিছোঁ আৰু অনাগত দিনবোৰত যদি আমাৰ যিটো চিটিন ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰামটো আৰু যিটো পাতিবলগীয়া থাকে আমি দিনবোৰত আমি ডিছকাছ কৰি পেলাই আমাৰ প্ৰগ্ৰামটো ৰিলাঞ্চ কৰাব বুলি আপোনালোকৰ মাধ্যমৰ ৰাইজক আমি জনাব বিচাৰিছোঁ আমি এইটো ক'ব বিচাৰিছোঁ যে যিহেতু এইটো এটা পাৰ্মানেণ্ট চলিউশ্যনৰ প্ৰব্লেম গতিকে আজি তেনেকুৱা ক'লে বা কালি আমাৰ লগত তেখেতে যিটো খেলটো যদি খেলে সেইটোৰ ওপৰত যদি আকৌ তেনেকুৱা দিন যায় তেনেকুৱাতো আমি মানি ল'ব নোৱাৰোঁ কাৰণ কাৰ্বি আংলং ৰাইজৰ কাৰণে আমি কৰিছোঁ যদি আমি লাগতীয়াল হয় তেখেতৰ যিটো কমিটমেণ্ট দিয়াৰ পাছত যদি কামটো নহয় তেতিয়াহ'লে আমাৰ পুনৰ যিটো চিভিল ডেমনষ্ট্ৰেশ্যন বৰ্তমানলৈকে তেখেতৰ পোৱাৰ কাৰণে বৰ্তমান যদি আমি ভাবোঁ যে এইটো কণ্টিনিউশ্যন হ'ব লাগে যদি আমিতো কণ্টিনিউশ্যন কৰা হ'ব আমাৰ আনহাতে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন নেতৃত্ববৰ্গৰে হোৱা আলোচনাৰ প্ৰসংগক লৈ আনটো দলৰ কাৰ্বি ছাত্ৰ সন্থাৰ নেতা চেমছন তেৰণে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে আন্দোলনৰ নেতৃত্ববৰ্গৰ সৈতে কোনো চৰকাৰী অন্তৰ্মহলত আলোচনা কৰিলে নহয় ডিফু কলেজত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি 70% জিলাখনৰ খিলিঞ্জীয়া তথা পাৰ্বত্য জনগোষ্ঠী প্ৰাৰ্থীক যে দিব তাক চৰকাৰীভাৱে সংবাদ মাধ্যমৰ আগত সদৰি কৰিব লাগিব alang tumen ka demand lo 100% dak job reservation nangji la third grade la pen fourth grade apan Karbi Anglong a pharmacy la so Hills Medical College ke wan lo posi dak ke donari so jang ke thegere ri so jang tuman ke la dak ke 100% la so job la so guarantee pinai pula so putak se kache song lo puno dong la so issue pan ke the abu fit sita me government na tumpen government official along kaching wai kali der son alang li konane government a chamber along ching wai pen alang li tu phan papa la pu pangni pe prong par ja pe prong pen kaching wai ge la ke nili tu mahin pen la pan ni ning ke the dam bang avida da son puthot government tu mahin pen pa declare nangji state government tu mahin masi media lo paninje dak nang je ke wang jilang apor bade la non la Hills Medical College la so third grade pen fourth grade phan so alang tu tumi kachi nili tum karju long tenge 70% people palam sipu la 70% le people se tame prap jin pen state government na hin pen alang tum declare pinangji la state government la health department hin pen a minister ma declare pinangji press ang no media no ningje dak ni Karbi Anglong along Hills Medical College along bangke la Karbi ari so jang mate tribal la abari indigenous also tribal sari so jang tu pan ke thek area tu ma phansi third pen fourth grade along ke pipon pu palang li pen ningje dak nangji la nonoson wang po konani pha joy konani hang joy pen si la pu ke la ke anung phoroi bong po kali pin alam ta kalang ason pin chong det po la ke isi chocolate lollipop ason si alang li claim bom lo la si la son bang ke nili tu mahin pen Himonto Biswa Sharma la so od bang ni tu ning dog de la si la kache song tu ma phan la son amborjat ke jorja akam ক্লেম ক্লেদা নাংজি কেৱল প্ৰসংগত ছাত্ৰ নেতাগৰাকীয়ে পশ্চিম কাৰ্বি আংলঙত 700 বাংলাদেশীক স্থান দিয়াৰ প্ৰসংগত কয় যে ইনাৰ লাইন পাৰ্মিট থকা কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও তিনি ষষ্ঠ অনুসূচিত এলেকাত কেব কাৰ্যকৰী নহ'ব কিন্তু ডক্টৰ শৰ্মাই ক'লে অন্য তেওঁ ক'লে যে পশ্চিম কাৰ্বি আংলংবাসীয়ে এতিয়া 700 বাংলাদেশী আদৰিবলৈ দলিচা পাৰিব লাগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে বিভ্ৰান্তিমূলক বাক্যক অচিৰে উঠাই ল'বলৈ ছাত্ৰ নেতাগৰাকীয়ে অনুৰোধ কৰিছে অন্যথা অনাগত দিনবোৰত জিলাখনলৈ মন্ত্ৰীগৰাকীৰ প্ৰৱেশ পথত ছাত্ৰ সন্থাই বাধা প্ৰদান কৰিব আমি কাৰ্বি ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট কথা কাৰ্বি ছাত্ৰ সন্থাৰ কেপ আমি কোনো পথে নামানো আমি সিন্স ফ্ৰম দ্য বিগিনিং সিন্স ফ্ৰম ইনসেপশন আমি এই যিটো কেপ
সেইটো আমি অপ'জ কৰি আহিছোঁ আৰু আমি অপ'জ কৰি যাওঁ সেইটো আমি কোনো পধ্যে আমি নামানো আৰু হিমন্ত বিশ্ব শৰ্মাই যিটো কোৱাৰ কথা এই কথা আমি আমাৰ যিটো ক্ষোভ আমাৰ যিটো গ্ৰিভেন্সেছ আমাৰ যিটো চেণ্টিমেণ্ট আমাৰ যিটো এক্সপ্ৰেছ কৰাটো আমি ইমান দূৰলৈকে বা ইমান ক্লিয়াৰলি তেখেত ওচৰলৈকে নাযাবও পাৰে কাৰণ আপোনালোকে সকলোৱে জানে আমি ট্ৰাইবেল মানুহবিলাকে আমি উই ইট চিম্পল উই স্পিক চিম্পল উই লিভ চিম্পল গতিকে সেইটো আপুনি নাভাবিব যে কাৰ্বি ছাত্ৰ সন্থাৰ আমি ষ্ট্ৰংলি আমি গৰিহণা দিব পৰা নাই গতিকে এই ইমান ইফেক্টিভ নহ'ব বুলি আপুনি সেইটো চিন্তা নকৰিব কাৰ্বি আংলং ৰাইজে তথা কাৰ্বি ষ্টুডেণ্টছ এছ'চিয়েশ্যন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি হকিয়ানি দিব বিচাৰিছোঁ কাৰ্বি আংলঙত 700 ইলিগেল বাংলাদেশীজ চিটিজেনশ্বিপৰ কাৰণে এপ্লাই কৰিব পাৰে বুলি তেখেতে যোৱাকালি মন্তব্য কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ ইয়াৰ পৰাই আমি ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙত এতিয়ালৈকে ইলিগেল বাংলাদেশীছৰ প্ৰব্লেমছটো হৈ আছে গতিকে আকৌ আনাডাৰ ইলিগেল বাংলাদেশীছ ইয়াৰ আনি পেলাই যে কাৰ্বি আংলঙৰ ওপৰত আকৌ জাপি দিব সেইটো কাৰ্বি ছাত্ৰ সন্থাৰ কেতিয়াও নামানে আৰু আজি স্পষ্ট কথা আজি জনাই দিছোঁ এখেত যদি সোনকালে যদি তেখেতৰ যিটো বক্তব্য যদি তেখেতে যদি নুঠায় কিন্তু কাৰ্বি ছাত্ৰ সন্থাই হিমন্ত বিশ্ব শৰ্মা কাৰ্বি আংলং অহাটো আমি নিষিদ্ধ কৰিবলৈ বাধ্য হ'ম অৰুণ দাসে ৰিপৰ্ট কাট নিউজ কেবৰ বিৰোধী প্ৰতিবাদত ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত আজি সন্ধিয়া চহৰৰ ৰাজপথেৰে বাহিৰ কৰিলে প্ৰতিবাদী সমদল হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ কেবৰ বিৰোধী শ্লোগানেৰে চহৰ আকাশ বতাহ উত্তপ্ত কৰি তুলিছে ডিফু আঞ্চলিক ছাত্ৰ সন্থাই কেব বিৰোধী প্ৰতিবাদত ডিফু আঞ্চলিক ছাত্ৰ সন্থাৰ সৌজন্যত আজি সন্ধিয়া চহৰৰ ৰাজপথেৰে বাহিৰ কৰিলে প্ৰতিবাদী সমদল হাতে হাতে প্লে কাৰ্ড ফেষ্টুন লৈ কেবৰ বিৰোধী শ্লোগানেৰে চহৰৰ আকাশ বতাহ উত্তাল কৰি তুলিলে ডিফু আঞ্চলিক ছাত্ৰ সন্থাই কেব কোনোমতে মানিব নোৱাৰোঁ তাকে উৰেটো পথ চিঞৰি দেখুৱাই বিজেপি চৰকাৰক বুজালে যে কেৱল ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে জাতিৰ অস্তিত্ব শেষ কৰা বিধেয়ক গৃহীত হ'লে অসমবাসীয়ে কেতিয়াও মানি নলয় কেবক লৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে ধৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত আনকি শিল্পী অভিনেতা অভিনেত্ৰীসকলে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী অৰ্থাৎ কেবৰ প্ৰতিবাদ উত্তাল পৰিস্থিতি সমান্তৰালকৈ ডিফু পলিটেকনিক ছাত্ৰ ছাত্ৰীসকলেও তেওঁলোক প্ৰথম আৰু দ্বিতীয় ষান্মাসিক পৰীক্ষা বৰ্জন কৰি নামিল কেবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত সমগ্ৰ অসমজুৰি কেবক লৈ উত্তাল হৈ থকাৰ সময়তে ৰাজ্যৰ 24খন পলিটেকনিক কলেজৰ ভিতৰত 22খন পলিটেকনিক কলেজৰ ছাত্ৰ ছাত্ৰীয়ে 11 নৱেম্বৰ পৰীক্ষা বৰ্জন কৰি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বাহিৰলৈ ওলাই আহিল অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ বাবে তীব্ৰ বিধ্বংসকাৰী বিধেয়কখন কোনোপধ্যে গৃহীত নকৰাৰ দাবী তুলি সংগ্ৰামত অৱতীৰ্ণ হয় পলিটেকনিক কলেজৰ ছাত্ৰ ছাত্ৰীসকল নিজৰ শিক্ষাৰ ভৱিষ্যতক জলাঞ্জলি দি স্বজাতে ৰক্ষাৰ আন্দোলনত এইদৰে আন্দোলনত নামি পৰিল ছাত্ৰ ছাত্ৰীসকল Nilitum dak protes ki donang ko athai ke la puhen lo nilitum Karbi Anglong chetvet along ke nilitum ke bang athai phan ke dim klong pipon thek lo Bangladeshi la nilitum ke koin thek citizenship amendment bill ki cheta nilitum ke dak Karbi Anglong chetvet along ke nilitum ke pe thek lo kasi nilitum ke ke ko thek ke donang semester la pel first semester satlang doko stame nilitum dak kasi song doko nang ko nilitum ke nilitum dak satlang lake
structure la pen chemistry la se nili tum so satlang to na ko lo la so kep so ko de kelo la se nili tum pipete lo copy posi kep ba puthak ko dun da Oppose lo je CB parliament long pas elo bola so bangel that was not acceptable so nil tum pini exam the course da meli tum angsong lo ko an ma college do di fu polytechnic ba karumganj to nane dibrugarh jorhat do me nili tum chilang petman la satlang the course da me pini tu semester 4 pen semester si satlang do sita nili tum la inton kokpen ti song nang kok lo CB ki ba pas ji bo je nili tum kham khelo la pen tum ning duk lo CB ke ni tum bangladeshi bang da ke assam la pen Karbi Anglong la pe ka do me entire northeast state along and to get Assamease along negative to get back below la si kham khelo ning duglo la si Sarmanano Sonowal go back la pen Bisa Sarma la go back la pen Dr. Narendra Modi go back Amit Shah go back itu condemn lo itu strongly oppose lo kep si pichun det pote ko an kan hok doji je India na det fan itu kan hok doji je itu ta emena culture do emena traditional do la pen Bangladesh na amena country do lo amena culture do la tumta hala tum bachi do vet na jadi tumta dak itu Indian kang dak an si ke plang doi lo ili tumta ki Charlie ki du ke plang man cheng lok ili tumta ko ani ki sung pho la si ko son jala bang phal li tum ke rap thek pho ili tum imena ko lo imena bhan dai tum jing khon nek the ki du ke plang man cheng lok ili tum imena jing khon nek thela bang phal tum ko son si ki pek pho ili tum kan sa long le ki the doi ili tum asamang kang ili tum north east jarang kang lok ani ki plang doi lo asu pathak sini ili tum satlang du ko sta mini tum si song lo Stefan Turner report Cup News সময় চাই দিছো বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor hinben war saikimi kipipon lasila sonobor saikimi along ninghangatum ali chuendunik tha war saikimi laki chiklu jontro kophan kapamala seke piponji lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon rong parbi rong berot near Iron Bridge dipukar bianglong Lasi Lance Sekachini le Thojia Phan Laswa number 600-121-3664 along Humriknon. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত নাগৰিকত্ব সংশোধনী বিধায়কৰ বিৰোধিতাৰে ইউনাইটেড কাৰ্বি আংলং ষ্টুডেণ্ট এছ'চিয়েশ্যনৰ সৌজন্যত কেবৰ বিৰোধিতাৰে ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী ইউনাইটেড কাৰ্বি আংলং ষ্টুডেণ্ট এছ'চিয়েশ্যন দুৱাৰপাগৰি শাখাৰ সৌজন্যত 10 ডিচেম্বৰ সন্ধিয়াত কেবৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদত দুৱাৰপাগৰি প্ৰধান পথেৰে বাহিৰ কৰে বিশাল জোৰ সমদল মোদী চৰকাৰ গো বেক বাংলাদেশী গো বেক CAB গো বেক হৰেণ সিং বে গো বেক আদি শ্লোগানেৰে উত্তাল হৈ পৰিল 10 ডিচেম্বৰ সন্ধিয়া দুৱাৰ পাগৰি বৃহত্তৰ দলামৰা অঞ্চল হাতে হাতে জোৰ লৈ কেবৰ বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদত নামিল ইউনাইটেড কাৰ্বি আংলং ষ্টুডেণ্ট এছ'চিয়েশ্যন দুৱাৰ পাগৰি শাখাই কোনো পধ্যে কেব তেওঁলোকে মানি ল'ব নোৱাৰে জাতিধ্বংসী কেব কাৰ্যকৰী মানে খিলিঞ্জিয়াৰ অস্তিত্ব বিনাশ এই বিশাল জোৰ সমদলত ইউনাইটেড কাৰ্বি আংলং ষ্টুডেণ্ট এছ'চিয়েশ্যনক সহযোগ কৰে অল আছাম আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যনে যৌথ ছাত্ৰ সংগঠনৰ প্ৰতিবাদী জোৰ সমদলেৰে সমগ্ৰ অঞ্চলত উত্তাল হৈ পৰে Pini sai jog je la all Northeast India la pen asamang bong tumi pini kang kira do la pen pini la bangso kang kira me chumpa melo la pen nildum pini kachisong nangkok athibang la hano CAB puthak athilitum pini ilitum CAB ke ilitum cakun e lapen mumuta cakun e ilitum inglong aso lapen tribal aso pham kan hok theta usi ilitum CAB nangni pul dampen amit sa tuman pen chetong nampen labang su CAB ke ilitum inglong aso mate northeast anake nang pandule desi akime pu alam alang tuntame pudam sonte me party pusi ilitum la BJP government banda BJP tang tu lapen ilitum Karbi lo charlie songmen ke
alang tum han halo ka chungiri lapen alang litum labang so CAB butak claim vek nangji lapen pechun vek nangji ate litum labang so CAB pen ilitum akhai wir dat hai pusi nilitum pining wil labang so CAB butak chisong nang kog যোনটো বিজেপি চৰকাৰ হয় এটো বহুত ধোকেবাজ হয় আমাৰ আদিবাসী ইমান বাৰে কৈ আছে যে এসটিসি CAB go back CAB go back CAB go back Modi sarkar go back Modi sarkar hi Modi sarkar hi Amit Shah go back Amit Shah go back Modi sarkar go back Modi sarkar hi News Desk Report, Cut News. কেবৰ বিৰোধিতাৰে নেচৰ আপনত উত্তৰ পূৰ্বাঞ্চলৰ বন্ধত পূৰ্ণ সঁহাৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ কেবৰ বিৰোধিতাৰে নেচৰ আহ্বানত উত্তৰ পূৰ্বাঞ্চল বন্ধত পূৰ্ণ সঁহাৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন দল সংগঠনৰ এই বন্ধ সমগ্ৰ জিলাখনত সৰ্বাত্মকভাৱে পালিত হয় বন্ধৰ মাজতে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিলাখনৰ সদৰ চহৰ ডিফুত আহি পদাৰ্পন্ন হয় আৰু ডিফু মেডিকেল কলেজত ইতিমধ্যে আৰম্ভ হোৱা আভ্যন্তৰীণ বিভাগৰ চিকিৎসা সেৱাৰ সকলোবোৰ যাৱতীয় ব্যৱস্থা চাই যায় মন্ত্ৰীগৰাকী অহাৰ পথত কেব বিৰোধিতা প্ৰদৰ্শন কৰি ডিফু আঞ্চলিক ছাত্ৰ সন্থাই টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে আনহাতে নেচৰ এই 11 ঘণ্টীয়া উত্তৰ পূৰ্বাঞ্চল বন্ধৰ সময়ছোৱাত সমগ্ৰ কাৰ্বি আংলঙতে বন্ধৰ কাৰ্যসূচী সৰ্বাত্মকভাৱে পালিত হয় উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থাৰ একগোটি হৈ আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 11 ঘণ্টীয়া বন্ধ দিছে তাতে আমি অসম চৰকাৰ তথা কেন্দ্ৰ চৰকাৰ আমি হুকিয়াই দিব বিচাৰিছোঁ আজি যেহেতু তেওঁলোকে ৰাজ্য সভাত উত্থাপন কৰিব জাতিধ্বংসী নাগৰিকতা বিল গতিকে আমি হুকিয়াই দিব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চল ৰাইজক লৈ তেওঁলোকে ভকু ভাওনা আৰু ফটা ঢোল অকল ইয়াত আহিলে দিলে নহ'ব তেওঁলোকে যদি অসম প্ৰতি উত্তৰ পূৰ্বাঞ্চল প্ৰতি তেওঁলোকে মৰম আৰু চেতনা আছে তেন্তে আমাৰ পক্ষত থিয় হয় তেওঁলোকে এই বিলখন বাতিল কৰক আৰু আজি অসম চৰকাৰখন নীলা চৰকাৰ আমি ক'ব বিচাৰিছোঁ যিহেতু 6 বছৰ অসম আন্দোলন হৈছিলে তেতিয়া 855 জনৰ শ্বহীদ হৈছিলে আজি এই শ্বহীদ দিৱসত তেওঁলোকে অসম চুক্তি উলংঘা কৰি আৰু অসমৰ খিলঞ্জীয়া সকলক উলংঘা কৰি তেওঁলোকে আজি এই জাতিসংঘী নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 তেওঁলোকে উত্থাপন কৰিব বুলি কৈছে গতিকে আমি মানি ল'ব নোৱাৰো যদি আজি উত্থাপন হয় কিন্তু তেন্তে আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত আমাৰ প্ৰতিবাদ ভয়াৱহ হ'ব আৰু প্ৰয়োজন হ'লে আমি তেজ দিবলৈ আমি পিছত নাযাওঁ মুখ্য সদৰ চহৰ ডিফুটো সকলোবোৰ দোকান পোহৰ বন্ধ থকাৰ লগতে যান বাহনৰ চলাচল বন্ধ থাকে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ